নমস্কাৰ মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ মজিয়াৰ পৰা সাপ্তাহিক বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো। কাৰ্বি আংলঙৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিফু চৰকাৰী কলেজত ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তিক লৈ পুনৰ সংবাদৰ শিৰোনামাত কলেজৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা 2017 শিক্ষাবৰ্ষৰ বাবে পাৰ্বত্য অনুসূচিত জনজাতি, ভয়াম অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসনৰ সংখ্যা পূৰ্বৰ 60 সংখ্যাৰ বিপৰীতে 22% নমাই অনা বিষয়ক লৈ অধ্যক্ষগৰাকী পুনৰ এই সংবাদ শিৰোনামা। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনজাতীয় সংগঠনে কলেজৰ চৌহদত কৰে প্ৰতিবাদী কাৰ্যসূচী। ডিফু কলেজৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই নিজে বনোৱা নীতি নিয়মত নিজে ভতিগ্ৰস্ত। সেয়েহে কাৰ্বি ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ ইউনিয়ন, ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, হিলছ ট্ৰাইবেল লীগ আদি কেইবাটাও সংগঠনে কলেজৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্তৰ কথা গম পাই আগতীয়াকৈ শ অসম আৰক্ষী বেটেলিয়ন মোতায়েন কৰি ৰাখিছে। এই একেজন অধ্যক্ষৰ বাবে বিগত 2014 চনতো শিক্ষক ছাত্ৰৰ মাজত ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল, যাৰ বাবে নতুন শিক্ষাবৰ্ষ আৰম্ভণিতে ডিফু কলেজৰ ভিতৰে বাহিৰে এক আতংকময় পৰিৱেশ হৈ অৱশেষত কলেজৰ শ্ৰেণীসমূহত পাঠদান পৰ্যন্ত স্থগিত হৈছিল বহুদিন। The principal said that I would listen to anyone. He said he won't listen to anyone. Now the decision has been changed. Why is he not here to change the decision? Yes. He should be here. He should be here. Tuning and income unbanged to 60% reservation SC 11 ST fund to Kokuda. Also, time penning pen to the principal of itum to the tribal Atumana challenge pen to the reservation Manditu Napa Jum Hegop to Pinia Lasovang is on Colo. Lasu song to Kedam Tank Penang Arni Pentame, Adobe Hampana Song Pentamel, Lasokation Dolo, Chief Minister Penchelo, Education Minister Lapen. Dakatu Council along itu MLA Pencelo Principal Secretary Level DC Benanda dan Kucing White dulu. Lasi non pinianian la support an bang la puloje DC Level itu Principal Secretary Summit show latung isi official itu order pen Principal Fund itu non mat ke la support ke postpone until isi khas reservation policy bang change setting bang ke lasu admission bang ke stop na fokus ala tu mendan এইবাৰ 2017 চনত কলেজত পুনৰ নাম ভৰ্তিক লৈ আশংকা প্ৰতিবাদ। ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ ভৱিষ্যতক লৈ উদগ্ৰীৱ অভিভাৱক সদৃশ ছাত্ৰ সংগঠনসকলে কলেজৰ প্ৰতিষ্ঠা দিনৰে পৰা চলি অহা নীতিৰ বিপৰীতে নিজাকৈ নিয়ম কৰাৰ এই অভিযোগত ইয়াৰ আগতে এই সন্দৰ্ভত উদ্ভৱ হোৱা পৰিস্থিতিৰ শান্তিৰ আলোচনাৰে সমাধানৰ প্ৰচেষ্টা কৰে যদিও অধ্যক্ষগৰাকীয়ে নিজৰ মততে নাচুৰবান্দা হৈ থাকে। সংগঠনে ইয়াৰ পিছত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য সচিবৰ হাতত এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰদান কৰে। আমাৰ ইনিচিয়েটিভ লৈছে বোকাজানৰ MLA ডক্টৰ নোমল মমিন তেখেতে নিজে আমাক লৈ গৈছে। তাৰপিছত আমি মেমৰেণ্ডাম এখন দিলোঁ। দিছ ইজ দ্য মেমৰেণ্ডাম উই হেভ ছাবমিটেড মেমৰেণ্ডাম আৰু আমি এইটো কণ্ডেম কৰিছোঁ। প্ৰিন্সিপালে এইটো নিজে ডেলিভাৰেটলি ইউনিলেটাৰেলি যিটো চেঞ্জ কৰিছে যোৱা 50 বছৰৰ যিটো এডমিশ্যনৰ নৰ্ম যিটো চেঞ্জ কৰাৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু এইটো ডেলিভাৰেটলি কৰিছে তেখেতে আৰু এইটো প্ৰভকেটিভ প্ৰিন্সিপাল ডিফু গভৰ্ণমেণ্ট প্ৰিন্সিপালৰ। গতিকে এইটো আমি প্ৰটেষ্ট কৰিছোঁ, আজিও প্ৰটেষ্ট কৰিছে আৰু আজি অলপ আগতে আমি আমাৰ কাউন্সিলত PS-ক লগ ধৰিছিলোঁ। PS-ৰ পৰা আমি DC ছাৰক লগ ধৰিছোঁ। DC আৰু PS-এ কথা পাতিছে, DC আৰু চুমৰংহাঙে কথা পাতিছে MLA। গোটেইবিলাক ডিচিশ্যন আজি কাউন্সিলৰ পৰা এখন চিঠি আহিব। তাৰপিছত ষ্টেট গভৰ্ণমেণ্টতো এটা নটিফিকেশ্যন ওলাব পাৰে। দে হেভ অলৰেডি বিন ইনফৰ্মড এবাউট দি চিটুৱেশ্যন টু দি এডুকেশ্যন মিনিষ্টাৰ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। হি ৱাজ আউট অফ ষ্টেচন বাট হি হেজ এৰাইভড নাও। চ' দিছ ইনফৰ্মেশ্যন হেজ বিন ৰিচিভড ফ্ৰম দি MLA, Honorable MLA Difu. Lasi already DCA principal of information দিয়া হৈছে, টেলিফোনিক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। টেলিফোনিক ইনষ্ট্ৰাকশ্যনৰ মতে তেখেতৰ আজি এইটো এডমিশ্যনটো পষ্টপন কৰিব লাগে, তেখেতেও এগ্ৰী হৈছে।
গতিকে আমি এইখিনিলৈকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো ৰেছপনচিভনেছ সেইটো আমি এপ্ৰিচিয়েট কৰিছোঁ ডিষ্ট্ৰিক্ট কাউন্সিলৰ যিটো ৰেছপনচিভনেছ সেইটো আমি এপ্ৰিচিয়েট কৰিছোঁ আমাৰ তাৰ পিছত সংগঠনসমূহৰ এটা সজাতি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি কলেজত নামভৰ্তিক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰি সমস্যা সমাধানত বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় আৰু আজি শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰে সংশ্লিষ্ট বিভাগৰ পৰা পৰৱৰ্তী নিৰ্দেশ নহালৈকে নামভৰ্তি স্থগিত ৰখাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয় সংগঠনসকলে কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ হৈতে ৰাতিছ ৰংফাৰ কাট নিউজ মহিলাৰ হত্যাৰ কেন্দ্ৰ কৰি শনিবাৰে বিয়লি হঠাৎ উত্তপ্ত হৈ পৰে হাওৰাঘাট অভিযুক্ত ফাঁচি দিয়াৰ দাবীত পুৱাৰে পৰাই শ প্ৰতিবাদকাৰীয়ে হাওৰাঘাট থানা ঘেৰাও কৰাৰ পিছত আৰক্ষীৰ লাঠিচাৰ্জ আৰু প্ৰতিবাদকাৰীৰ খিলাফ বৰ্ষণেৰে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি ঘটনাত এজন গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলাৰ বৰ্বৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে হঠাৎ উত্তপ্ত হৈ পৰে হাওৰাঘাট ইতিমধ্যে হাওৰাঘাট আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত ৰঞ্জন দাসক ফাঁচি দিয়াৰ দাবীত শনিবাৰে পুৱাৰে পৰাই হাওৰাঘাট থানা ঘেৰাও কৰে শ মহিলা প্ৰতিবাদকাৰীয়ে দুৰ্ভগীয়া মহিলা সমৰা তেৰণ্বীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰঞ্জনক আৰক্ষীয়ে থানা চৌহদৰ পৰা উলিয়াই প্ৰতিবাদকাৰীৰ হাতত গতাই দিয়াৰ দাবীতে প্ৰথমে উত্তেজিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰঞ্জনক ৰাইজক দেখুৱাই দিয়ে যদিও ক্ষান্ত নহল প্ৰতিবাদকাৰী প্ৰতিবাদী ৰাইজৰ থানাৰ সন্মুখৰ পৰা আঁতৰিবলৈ যাবলৈ আৰক্ষীয়ে বাৰম্বাৰ অনুৰোধ কৰে যদিও আৰক্ষীৰ ঘোষণাক প্ৰতিবাদ কৰিয়ে উপেক্ষা কৰি দিয়ে প্ৰতিবাদকাৰী ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱা হাওৰাঘাট মহকুমাধিপতি জ্যোতিৰ্ময় দৈমাৰীয়ে ব্যৰ্থ হয় প্ৰতিবাদকাৰীক বুজনি দিয়াত অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰিবলৈ বাধ্য হয় প্ৰত্যুত্তৰত আৰক্ষীলৈ শিলাবৰ্ষণ কৰে প্ৰতিবাদীসকলে লগে লগে চৌদিশে হোৱা দোৱা লাগে সৃষ্টি হয় এক অনাকাংক্ষিত পৰিৱেশ ঘটনাত গুৰুতৰভাৱে আহত হয় এজন প্ৰতিবাদকাৰী উল্লেখ্য যে যোৱা 6 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা পণ্ডিত ঘাট অঞ্চল মিষ্টিবালিৰ সমৰা তেৰণ্বী নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল 10 জুনত দবগাৰ যমুনা নৈত হাওৰাঘাটৰ পৰা গৌতম চন্দ হাওৰাঘাট কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছৰ লংবিজিদু আচেতাই নিৰ্মাণৰ কিছুদিনৰ পিছতে ভাঙি ঠান নিৰ্লিপ্ত তাৰালাংছ পিপলছ হলৰ কৃতপক্ষ আজিও 43তম কাৰ্বি ৰিছ নিমছ আৰং আজি সম্পন্ন হোৱা আজি কিমান দিনো হৈছে কোনোমতে 5 মাহ অতিক্ৰম কৰিছেহে কাৰ্বিসকলৰ বিশেষকৈ যুৱতীসকলৰ হিয়াৰ অতিকৈ আপোন কলা সাংস্কৃতিক ক্ষেত্ৰত আকাশ বতাহত চেংপি চেংছো পংচি মুৰিৰ শব্দৰ গুমগুমনি মাৰ যোৱাই নাই এবাৰ 43তম কাৰ্বি ৰিছ নিমছ আৰং আজিৰ আৰম্ভ হোৱা আগমুহূৰ্তত নিৰ্মাণ কৰা লংবিচেদু আচেতাই অৰ্থাৎ লংবিচেদু মঞ্চখন 5 মাহ অতিক্ৰম কৰিবলৈ নহওঁতেই ভাঙি ঠান হ'ল নিৰ্লিপ্ত কাৰ্বি পিপলছ হলৰ কৃতপক্ষ নিৰ্লিপ্ত কাৰ্বি কালচাৰেল সোসাইটি আনহাতে শিশুসকলৰ বাবে নিৰ্মিত চিলড্ৰেন পাৰ্ক নতুবা শিশু উদ্যানখনৰ সেই একেই গতি নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ আধাতেই পেলাই থৈ দিছে এই নেকি আজিৰ কলা সাংস্কৃতিক প্ৰতি কাৰ্বি যুৱতীসকলৰ প্ৰেমৰ নিদৰ্শন প্ৰশ্ন হয় সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছ গুৰুত্ব কেৱল ফেব্ৰুৱাৰী মাহৰ সেই বিশেষ দিনকেইটাৰ বাবেহেনে কেমেৰা পাৰ্চন মংগল সিং ক্ৰৰ হৈতে ৰাতিছ ৰংফাৰ কাট নিউজ বানত প্লাবিত কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্ত মানত কক বকাইছে জিলাখনৰ সাধাৰণ ৰাইজ নিৰ্বাচনত জয়ী হৈ সিএম কাক পাতিব তাকে লৈ গুৱাহাটীত অধিকাংশ নিৰ্বাচিত প্ৰতিনিধি ব্যস্ত কিন্তু ব্যতিক্ৰম মহামায়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ বানক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্তক প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে জনপ্ৰতিনিধিগৰাকীয়ে বানক্ৰান্তৰ হতে সাক্ষাতৰ সময়ত অনাগত দিনবোৰত সমষ্টি এলেকাৰ বাট পথ উন্নয়নৰ আশ্বাস দিয়ে নৱ নিৰ্বাচিত প্ৰতিনিধি লুনসিং তেৰণে
অলপতে হোৱা কেইদিনমানৰ মুখুলধাৰ বৰষুণৰ ফলত প্লাবিত হৈছে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্ত ক্ষতিগ্ৰস্ত হৈছে শ শ পৰিয়াল যোৱা 17 জুনত নিৰ্বাচনী ব্যস্ততা আৰু 22 জুনৰ ফলাফলত বিজেপিৰ সংখ্যাগৰিষ্ঠতা নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলে বাহৰ পাতিছে গুৱাহাটীত লক্ষ্য নতুন তদত্ত কাক পাতিব তাকে লৈ বিভিন্ন মহলত জল্পনা কল্পনা অধিকাংশ জনপ্ৰতিনিধি গুৱাহাটীত যদিও ব্যতগ্ৰামী লুনচিং তেৰণ সমষ্টিবাসী ৰাইজ বানৰ কবলত পৰা বুলি খবৰ প্ৰাপ্তি হোৱাৰ লগে লগে তাৎক্ষণিক উপস্থিত হয় হি নিজ সমষ্টিত পানীৰ সমস্যা আছে ইয়াত ৰাস্তাৰ সমস্যা ৰাস্তা পদূলি সমস্যা আছে ইয়াত স্কুল বাউণ্ডাৰী বিলাক সমস্যা আছে আমাৰ ৰাস্তা কাম কৰিম বুলি ভাবিছিলো ৰাইজে যিটো আশা 10 বছৰ যিটো আমাৰ এই মহামায়া সমষ্টিৰ পৰা ইএম হৈছিল এতিয়া আমি মানে মহামায়া ৰাইজক অনুৰোধ কৰিম আৰু সেইখিনিত মই কাম কৰিম সেইটো মই মানে ৰাইজক নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছো যে এইখিনিত কাম মানে আপোনালোকে এবাৰ জিকাই দিয়ক সেইখিনিত কাম মই কৰিম বুলি ৰাইজক কৈছো কিমান সোনকালে কৰে আপোনাৰ ৰাইজৰ আশা এটো আৰু আপোনাৰ আমাৰ গভৰ্ণমেণ্টটো বহিবই বহাৰ পিছতে আমাৰ CM হ'ব তাৰপিছত চেয়াৰমেন হ'ব তাৰপিছত বিভাগবিলাক দিয়া হ'ব তাৰ পিছতে সেইটো ষ্টেপ এৰা মহামায়া সমষ্টিত চৌদিশে পানী আৰু কেৱল পানী বিগত 10 বছৰৰ কাৰ্যবাহী সদস্য হিচাপে আছিল বিদ্যা সিং ৰংপি পিছে ৰাইজৰ হিতাৰ্থে বিশেষ একো নকৰিলে বুলি সমষ্টিবাসীৰ পৰা সঘনে উত্থাপিত হৈ অহা অভিযোগৰ বিপৰীতে পৰিৱৰ্তনকামী ভোটাৰ ৰাইজে এবাৰ বিজেপি প্ৰাৰ্থী লুনচিং তেৰঙক আদৰি লয় বানাক্ৰান্তৰ ওচৰ জনপ্ৰতিনিধি হে অসীম সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে মহামায়া সমষ্টিৰ বাট পথৰ সৰ্বাধিক উন্নয়নৰ স্বাৰ্থত গল্ফ কাপ্তানি বিভাগ দিয়া হোক জনপ্ৰতিনিধি লুনচিং তেৰণক হজুৰে এই দাবী উত্থাপিত কৰিছে সমষ্টিবাসী ৰাইজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া সমষ্টিৰ টেকে ৰংপি গাঁৱৰ নিবাসী প্ৰয়াত কানিয়া তেৰণ আৰু শ্ৰীমতী কাজী ৰংহাংপি পুত্ৰ লুনচিঙে বৰগংগা প্ৰাথমিক বিদ্যালয়ৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা BA পাছ কৰে পেশাদাৰী ব্যৱসায়ী লুনচিং তেৰণ আৰু অসম বিধানসভা নিৰ্বাচনৰ আগে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে মহামায়া 1.5 শতাধিক গাঁও আৰু ডগমকা নগৰ উন্নয়নৰ গুৰু দায়িত্ব আছে জনপ্ৰতিনিধি লুনচিং তেৰণৰ বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Assam Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesre alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Cut News Channel ay hinpanang litunghan ng pila at Practical the Talent Show. The artist Kirby traditional attire and its innovation. Jong sinang itong labangso a show long interested plate ladak screen long kipi number along nang itong humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী লংকাম তেৰণৰ সপ্তম মৃত্যু বাৰ্ষিকী 29 জুনত কাৰ্বি সাহিত্য সভাৰ নিজা কাৰ্যালয়ত উদযাপন কৰে সভাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত পুৱা 8 বজাত বিশিষ্ট সাহিত্যিক গৰাকীৰ প্ৰতিছবিৰ মূল্যপ্ৰাণ অনুষ্ঠানৰ পিছতে 11 বজাৰ পৰা ৰাংচিনা সাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত সেমিনাৰ অনুষ্ঠিত কৰা হয় ভাষা সাহিত্যৰ কাণ্ডাৰী লংকাম তেৰণৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ উদযাপনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কাৰ্বি ভাষা শব্দ ব্যাকৰণৰ পদ্ধতি শীৰ্ষক এখন গুৰুত্বপূৰ্ণ সেমিনাৰ অনুষ্ঠিত হয় কাৰ্বি ভাষাত বিভিন্ন লেখকে নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী লিখাত কিছুমান শব্দ ব্যৱহাৰৰ লগতে বিজ্ঞানসন্মত তথা সমূহীয়া গ্ৰহণযোগ্যতাৰ অবিহনে লিখিবলগীয়া হোৱাত কাৰ্বি ভাষা সঠিক দিশত আৰু সঠিক মাপকাঠিত বিকাশ নোহোৱাৰ আশংকা কৰে সেমিনাৰত ভাগ লোৱা সমল ব্যক্তিসকলে সেমিনাৰত কাৰ্বি ভাষাৰ সঠিক উত্তৰণৰ বাবে আধুনিক কাৰ্বি ভাষাৰ ব্যাকৰণ কিতাপ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিয়ে বিশিষ্ট লিখক ধৰম সিং তেৰণে আধুনিক আৰু পূৰ্ণাংগ ব্যাকৰণৰ কিতাপ প্ৰস্তুতকৰণৰ বাবে শীঘ্ৰে টাস্ক ফৰ্ম এখন গঠনৰ পৰামৰ্শ কৰে কাৰ্বি লামেট আমায়ক উল্লেখ্য বিশিষ্ট সাহিত্যিক সমালোচক লুনচে টিমুঙৰ পৰিচালনাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ এই সেমিনাৰত বিশিষ্ট লিখক ধৰম সিং তেৰণ কাৰ্বি লামেট আমেৰ উপদেষ্টা খৰসিং তেৰণ কাৰ্বি দৈনিক কাকত ঠেকাৰ সম্পাদক লংসিং তেৰণ আদি বিশিষ্ট লিখকসকলে সেমিনাৰত অংশগ্ৰহণ কৰে ইয়াৰ উপৰি কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰো আৰু লামেট আমাৰ উপদেষ্টা সিং ক্ৰো সেমিনাৰত উপস্থিত থাকে বিগত কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন নমাটি সমষ্টিৰ অন্তৰ্গত অক্ৰেং বৃহত্তৰ এলেকাটোৰ বৃহৎ অংশ পানী আৰু পানী হাহাকাৰ অক্ৰেঙৰ দুখীয়া কৃষক ৰাইজ পানীত বুৰিছে অনকৰ বাহগৃহ খেতিত পাৰি থোৱা কঠীয়া বুৰ গৈছে পানীত হাৰঘাট পাৰুখোৱা সংযোগী পথ পানীত বুৰ যোৱাত যাতায়াতৰ বাবে সীমাহীন দুৰ্ভোগত সম্প্ৰতি অক্ৰেঙৰ সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ স্কুল যোৱা ল'ৰা ছোৱালীৰ বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে সমষ্টিটোৰ অক্ৰেং ইংটি গাঁও কুলাই ক্ৰো গাঁও ৰংকিমি দীঘল পানী পূব দিশাৰো বৃহত্তৰ প্ৰবল বানপানীৰ কবলত অভাৱত অনাটনত জৰ্জৰিত ৰাইজ দুখত কুলাই পাচিয়ে নধৰা অৱস্থা কিন্তু বানত পীড়িত হোৱাৰ খবৰ পায়ে সমষ্টিৰ দুখ খবৰ লবলৈ ৰাইজৰ ওচৰত হাজিৰ হয় নৱনিৰ্বাচিত প্ৰতিনিধি ৰিতেশ ইংহিয়ে জনপ্ৰতিনিধি ৰিতেশ ইংহিয়ে কেৱল চাউল দাইল আদিয়ে নহয় লগত মেডিকেল টিমো লৈ গৈছিল বানক্ৰান্তৰ বিতৰণৰ কৰে প্ৰয়োজনীয় ঔষধ পাতিও দুখৰ সময়ত জনপ্ৰতিনিধিক কাষত পাই অতি সুখী বানপীড়িত নমাটি ৰাইজ
ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন কাৰ্ড নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত ৰহস্যজনক আত্মহননৰ ঘটনা খেৰণী থানাৰ অন্তৰ্গত খেৰণী বাগিচা ডুবি তিলহা বস্তি এলপি স্কুলৰ শিক্ষয়িত্ৰীয়ে চিপলৈ কৰিলে আত্মহননৰ ধৰে ঘটনা সমহীয়া সন্তানৰ সন্মুখতে আত্মহত্যা কৰে শিক্ষয়িত্ৰীৰ নাম দীপিকা ৰাণী দাস 32 বছৰীয়া দীপিকা ৰাণীয়ে পিতৃৰ ঘৰতে কৰে এই ৰহস্যজনক আত্মহননৰ ঘটনা শিক্ষয়িত্ৰী গৰাকীৰ আত্মহননৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ খেৰণীত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৱা শনিবাৰৰ নিশা প্ৰায় 10:30 বজাত আত্মহনন কৰে দীপিকা ৰাণী দাস নামৰ শিক্ষয়িত্ৰী এগৰাকীয়ে কিন্তু কি কাৰণতনো শিক্ষয়িত্ৰী গৰাকীয়ে আত্মহননৰ দৰে কঠোৰ পথ বাছি ললে হেয়া স্পষ্ট নহলেও পাৰিবাৰিক সংঘাতৰ ফলতে এনে দুখজনক পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে উল্লেখ্য যোৱা 2011 চনত টেট পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষকৰ চাকৰি লাভ কৰা শিক্ষয়িত্ৰী দীপিকা ৰাণী দাসে 2014 চনৰ 2 ফেব্ৰুৱাৰীত গুৱাহাটী বৈশিষ্ট্য বাগৰাপাৰ বাইবেল তিনিৰ নিবাসী হৈলেন্দ্ৰ চন্দ্ৰ দাসৰ পুত্ৰ পবলকান্তি দাসৰ হৈতে বিবাহ পাশত আবদ্ধ হয় এটি 6 মহীয়া শিশুৰ মাতৃ দীপিকা ৰাণীয়ে চাকৰি সূত্ৰে খেৰণীৰ কছাৰী গাঁৱৰ পিতৃ গৃহতে থাকি বিগত বছৰ ধৰি নিজৰ শিক্ষয়িত্ৰীৰ কৰ্তব্য সম্পাদনা কৰি আহিছে ভাত খাইছে তাই খোৱাৰ পিছতে মই খাইছোঁ খোৱাৰ পিছত মাকেও খাইছে খাই মাক ভনীয়েক তাই টিভি চাইছে টিভিতে 10টা বজাত মাক ক'বলৈ গৈছে তাইক পিছত পিঠাই ৰাতি পিছাই নালা আমনি কৰে ভনীয়েকে গুচি গৈছে 10টা হ'ব তেতিয়ালৈকে তাই নৰ্মেল আছিলে আমি নৰ্মেল চম্ভা আহিব ৰাতি 11টা বজাত পিছতে কান্দিছে চিঞৰিছে তেতিয়া মানে মোৰ মিছেছ আহিছে আহি পেলাই তাক মাতিছে ঐ পিছতে কান্দি আছে খোল তাই আৰু সাৰ সুৰ নাই খুব জোৰে মাৰিলে তাৰপিছত আকৌ গৈ পেলাই মোক ক'লে মিছেছে তাই দেখোন সাৰ সুৰ নাই ইমান কান্দি আছে তেতিয়া মই আহিছোঁ আহি দৰ্জাত ঢুকাইছোঁ কি হ'ল উঠ তাইৰ নাম দীপিকা বুলি মাতিছে মাকে পিছফালে গৈ খিৰিকীয়েদি গ্লাছ দি চাইছে যে কেঁচাটো সৰু হৈছে বিচনাত তেতিয়া মোৰ চিঞৰ বাখৰ শুনি ওচৰৰ উত্তম আহিছে আৰু সিও চেষ্টা কৰিছে খুলিব পৰা নাই চিপ্ৰাং আনিছোঁ সেইখন চিপ্ৰাং দি পেলাই দৰ্জাত লগাই সেইটো চাক দৰ্জা ভাঙিছোঁ ভাঙি পেলাই সোমাইছোঁ অলপ এতিয়া আপোনালোকৰ মতে কি কাৰণত হ'ব পাৰে বুলি আমিতো একো গমেই পোৱা নাই তাইও কোৱা নাই আজিলৈকে তাৰ সৰু ঘৰৰ কথা মোক একো কোৱা নাই আমাৰ ঘৰতো আমি সুধিছোঁ কৈছে নাই নৰ্মেলে আছে চব কোনো কথা পাতিব তাই বিয়ৰ লগতো কথা পাতি থাকে বিয়নীৰ লগতো সিহঁতো আহি থাকে গৈ থাকে কিন্তু এতিয়া কালি কি হ'ল বা গিৰিয়েকৰ লগত যদি ৰাতি কিবা কথা হৈছে এই বিষয়ে মই নাজানো ফোনটো থানালৈ লৈ গৈছে ঘৰলৈ যোৱাৰ কাৰণে বুধবাৰে ঠিক হৈছে বুধবাৰে আমি গাড়ী চাড়ী ঠিক কৰিছোঁ কেঁচুৱা লৈ যাবতো গতিকে ট্ৰেইনত লৈ চিট যাব গৰম হ'ব সেইকাৰণে গাড়ী ঠিক কৰিছোঁ ৰাতিপুৱা গৈ 5টা বজাত ফুৰি যাম বিয়াক ফোন কৰিও জনাইছোঁ যে যোৱাৰ কথা আছিলে অহাকালি সোমবাৰে কিন্তু সোমবাৰে নাযায় পৰীক্ষা আছে স্কুলত গতিকে একেবাৰে বুধবাৰে হ'ব কোনখন স্কুলত কৰি আছে এই খেৰণী বাগিচা দেৱী তিলা বস্তি স্কুল হয় আৰু তাইক বিয়াখন ক'ত দিছিলে বিয়া দিছোঁ গুৱাহাটী বৈশিষ্ট্যত হয় জেগাডোখৰ নাম বাইলেণ্ড 3 গিৰিয়েকৰ নাম কি হয় প্ৰবলকান্তি দাস ঘটনাৰ বিৱৰণী মতে যোৱা শনিবাৰৰ নিশা প্ৰায় 10:30লৈকে পিতৃৰ পৰিয়ালৰ আটাইকেইটাৰে সৈতে টিভি চাই আছিল টিভি চাই থকা অৱস্থাৰ পৰাই হঠাৎ উঠি গৈ নিজৰ কোঠালিত প্ৰৱেশ কৰে দীপিকা ৰাণীয়ে কোঠালিত প্ৰৱেশ কৰা কিছু সময়ৰ পিছতে কণমানি শিশুটোৰ হিয়া ভগা কান্দোন শুনি আটাই টিভি চোৱা এৰি দীপিকা ৰাণীৰ কোঠালিৰ পিনে গৈ বাহিৰৰ পৰা দুৱাৰ খুলি দিবলৈ মাতে যদিও ভিতৰৰ পৰা একো সঁহাৰি নোপোৱাত দুৱাৰখন ভাগি পেলায় কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল ইতিমধ্যে দীপিকা ৰাণীয়ে কোঠালিৰ ফেনত চিপ লৈ আত্মহনন কৰি পেলাইছিল বুধবাৰৰ 28 জুনত পৰীক্ষা শেষ হোৱাৰ পিছতে গুৱাহাটীৰ বৈশিষ্ট্য বাগৰাপাৰৰ স্বামী গৃহলৈ যোৱা কথা আছিল শিক্ষয়িত্ৰী দীপিকা ৰাণীয়ে এতিয়া প্ৰশ্ন হয় পতি পত্নীৰ মাজত কিবা সংঘাতৰ বাবে এই দুৰ্ঘটনাৰ কাৰণ নে আন কিবা কাৰণ থাকিব পাৰে হেয়া আৰক্ষীৰ অনুসন্ধানতহে ওলাব খেৰণীৰ পৰা বীৰেন সিং ইংহি কাৰ্ড নিউজ
যোৱা 17 জুনত অনুষ্ঠিত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ দ্বাদশ নিৰ্বাচনত নিৰংকুশ আসনত জয়ী হৈ বৰ্তমান চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে বিজেপি দলে। এনে সময়তে নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে ব্যাপক ৰেগিঙৰ গুৰুত্বৰ অভিযোগ আনিছে 21 নং বৰজান মণ্ডল কংগ্ৰেছে। ইয়াৰ লগে লগে বৰজান মণ্ডল কংগ্ৰেছ জোৰদাৰ দাবী তুলিছে সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ। ইফালে নিৰ্বাচনত নিৰংকুশ বিজয়ী হোৱা 24 পৰিষদীয় সদস্যসকলে চৰকাৰ গঠনৰ বাবে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শৰ বাবে গুৱাহাটীত বাহৰ পাতি আছে গৈ। মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে আটাইবোৰ পৰিষদৰ সদস্যৰ ভিতৰি অন্তহীন মন্ত্ৰণাত ব্যস্ত। আনফালে এই বিজয়ী বিজেপি দলৰ নিৰংকুশ বিজয়ত অকণো সন্দেহমুক্ত নহয় বিৰোধী কংগ্ৰেছ। সেই ভিতৰি উমি জ্বলিছে ক্ষোভৰ অগণি। এই অগণিৰ বহিঃপ্ৰকাশ হিচাপে যোৱা সোমবাৰে বৰজান মণ্ডল কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ বাসগৃহত এক জৰুৰী সভা অনুষ্ঠিত হয়। সভানেত্ৰী কাৰিং টিছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদ্য সমাপ্তি পৰিষদ নিৰ্বাচনত বেলট বাকচক লৈ বিজেপিয়ে কৰা ব্যাপক ৰেগিং কাৰ্যক তীব্ৰ ভাষাৰে সভাই একেমুখে নিন্দা কৰাৰ লগতে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত আলাপ আলোচনা কৰে। সভাত বিজেপিয়ে আগবঢ়োৱা উন্নয়নমূলক সকলো কাম বয়কট কৰাকে ধৰি ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত সমৰ্থন নিদিয়াৰ সিদ্ধান্ত লয়। ইউনিফৰ্ম চিভিল কোডক স্বীকাৰ কৰা মানে কাৰ্বি কাষ্টমাৰী ল অৰ্থাৎ কাৰ্বি চিৰপ্ৰচলিত নীতিক ধ্বংসৰ গৰহাত ঠেলি দিয়া হ'ব বুলি সভাত ব্যক্ত কৰে। উল্লেখ্য সভাত বৰজান মণ্ডল কংগ্ৰেছ সম্পাদক মোহন দেউৰী, বৰজান ব্লক মণ্ডল মহিলা মৰ্চা সভানেত্ৰী বিনু মণ্ডলকে ধৰি সমষ্টিটোৰ বহু কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। সাপ্তাহিক বিশেষ বুলেটিন আজিলৈ ইমানেই। মই সঞ্জয়তাই বিদায় লৈছো। পুনৰ লগ পাম অহা দেওবাৰে। চাই থাকিব কাট নিউজ চেনেল। ধন্যবাদ।